পুত্ৰ-পুত্ৰীসকল কেনে আছে আপোনালোকে চাওক আজি আমাৰ ঘৰত আৰু এজন সদস্যৰ যোগাৰ হ'ল আমাৰ মেকুৰী আচ্ছা আজি বহু দিনৰ মূৰত মই ভাবিলোঁ এটা ভিডিঅ' কৰোঁ চ' মই বৰ্তমানটো পঢ়া শুনা কৰি আছোঁ কাৰণ আপোনাৰ যিটো বিষয় বাছি ল'লোঁ সেই বিষয়টোত পঢ়া বহুত কৰিব লাগে আৰু সদায় নতুন নতুন তথ্য পোহৰলৈ আহে গতিকে ভিউৱাৰ্ছসকল মই বিশেষকৈ কৰি আছোঁ মানি এষ্ট্ৰলজিৰ ওপৰত গতিকে আপোনালোকৰ জীৱনত যদি পইচাক লৈ কিবা প্ৰব্লেম আহিছে বা ধৰক আপোনালোকে জীৱনত মানে ধন ঘটিবৰ কাৰণে কিবা সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বা আপোনাৰ লাইফৰ যিটো প্ৰফেশ্যন কি হ'ব মানে আপুনি ধৰক পঢ়া শুনা কৰিলে ইঞ্জিনিয়াৰিং কিন্তু আপুনি চাকৰি কৰি আছে বেলেগ এটা তো এনেকুৱা ধৰণৰ যদি সমস্যাৰ সন্মুখীন হৈছে যে আপোনাৰ এডুকেশ্যনে আপোনাৰ পইচা ঘটাৰ ক্ষেত্ৰত সহায় কৰিব পৰা নাই তেতিয়াহ'লে আপুনি অতি শীঘ্ৰে মোক কণ্টেক্ট কৰক মোৰ ইয়াত নাম্বাৰ দিয়া হৈছে এই নাম্বাৰত কণ্টেক্ট কৰিলে মই আপোনালোকক হোৱাটছআপতেই সকলো প্ৰব্লেম যিমান দূৰ পাৰোঁ সম্ভৱ কৰিম বুলি মানে সলিউশ্যন ৰাখিম বুলি আশা কৰিছোঁ চ' চাই থাকক মোৰ চেনেল আৰু মাজে মাজে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই